নমস্কাৰ মাননীয় ইউজি ছাৰ। আমি অঞ্চলী গাঁৱৰ বাদুলিপাৰা চুবুৰীবাসীৰ এটা ডাঙৰ সমস্যাত পৰি আছোঁ। বিশেষকৈ খেতিয়কখিনিয়ে আমাৰ এই যিটো মৰাপতা এইফালেদি বৈ আহিছে, সেই মৰাপতাৰ এই দক্ষিণ পাৰত প্ৰতি বছৰে গৰাখহনীয়া হৈ থাকে। আপোনালোকে দেখিছে এইখিনিত আমি গৰাখহনীয়া হয়। ইফালৰ প্ৰায় 150 বিঘামান খেতিভূমি প্ৰতি বছৰে আমি যিমতে খেতি পাব লাগে সেই ফচলটো নাপাওঁ, কেতিয়াবা গোটেই খেতিখিনি নষ্ট কৰি যায়। এনেকুৱা আমি সমস্যাত আজি 2-3 বছৰে ভোগ কৰি আহিছোঁ। কিন্তু এই সম্পৰ্কত আমি এই ছইল কনজাৰভেশ্যনৰ যিখিনি লোকেল অফিচ, আমাৰ জালা ৰেঞ্জ অফিচ আৰু ডিঅ' অফিচ মুছলপুৰ, তাতো যোগাযোগ কৰিছিলোঁ। আৰু যোগাযোগ কৰি এটা গম পাইছোঁ এতিয়া যে আমাৰ এই যিটো সমস্যাৰ কথাখিনি তেওঁলোকে বুজি পাইছে। আৰু এতিয়াৰ যিখন ফাৰ্ষ্ট লিষ্ট এপ্ৰুভ হৈছে, তাত আমাৰ নামটো আছে বুলি গম পাইছোঁ। আমি ভাল পাইছোঁ। এতিয়া কথা হ'ল, এইখিনি কৰোঁতে যদি এই বছৰে হয়, এই 20-21 যদি হয়, তেতিয়াহ'লে আমাৰ বৰ উপকাৰ হয়। নহ'লে আৰু বেছি অন্যায় হোৱাৰ সম্ভাৱনাই বেছিকৈ আছে। আৰু সেইকাৰণে মাননীয় মন্ত্ৰী মহোদয়ক মই এইখিনিয়ে অনুৰোধ কৰিব খুজিছোঁ অতি কাতৰভাৱে, যাতে এই আমাৰ লিষ্টখন, প্ৰথম যিটো ৰিকমেণ্ডেশ্যন লিষ্ট, সেই ৰিকমেণ্ডেশ্যন লিষ্টখন এইবাৰে অনুমোদিত হয় আৰু সেই ফাৰ্ষ্ট লিষ্টত সোমাই আমাৰ কামখিনি এই বছৰৰ ভিতৰতে অন্ততঃ বাৰিষাৰ আগতে সম্পন্ন কৰি আমাৰ এই দুখীয়া খেতিয়কখিনিৰ কিছু হ'লেও কিবা উপকাৰ কৰে। নহ'লে প্ৰতি বছৰে যি গতিত খহনীয়া হৈ গৈছে এইফালেদি আৰু হয়তো ভৱিষ্যতে এই গোটেইখিনি মাটিয়ে ৰোধ কৰিব পৰা এটা ক্ষমতা হয়তো নাথাকিব। গতিকে মই মাননীয় মন্ত্ৰী মহোদয়লৈ পুনৰবাৰ অনুৰোধ জনাইছোঁ, যাতে আমাৰ এই কামখিনি এই চলিত বৰ্ষৰ বাজেটতে কৰি দিয়ে আৰু আমাৰ দুখীয়া কৃষকখিনিৰ উপকাৰ কৰে। ধন্যবাদ।